যান্ত্ৰিকতা পশ্চিমৰ আকাশত হেঙুলীয়া ৰহন সানি ঘৰমুৱা হোৱা সৰু যে আকৌ এটি নতুন দিনৰ আশাৰে নতুন এটি জীৱনলৈ বাট চাই মানুহ আৰু পশু পক্ষীক নিহাৰি যায়। সফলতা বিচাৰি পোৱাৰ ভকত যে মানুহবোৰ যান্ত্ৰিক হৈ পৰিছে। মুক্ত আকাশত উৰি ফুৰা চিলনীজনী যেন ক'ৰবাত পিঞ্জৰাবদ্ধ হৈ পৰিছে। কোনোবাই অনুভৱ কৰিছে জানো যে তাই মুক্ত মনে ডাৱৰৰ আৰে আৰে হাজাৰ যোজনা ওপৰত ভাগৰি নোযোৱাকৈ উৰি ফুৰে আৰু বুকুত লৈ ফুৰা লক্ষ্য আৰু অদম্য সাহসৰ পৰিচয়। জীয়াই থকা এটি হেঁপাহেৰে ডাৱৰ নেওচি ঘৰমুৱা হোৱা চিলনীজনী নিৰন্তৰ উৰি যায়, কাৰণ যান্ত্ৰিকতা কি তাই চিনি নাপায়। বিশাল আকাশক জানো ডাৱৰে ঢাকি ৰাখিব পাৰে? নদীয়ে জানো শিল দেখি কেতিয়াবা থমকি ৰয়? বতাহৰ তালে তালে উৰি ফুৰা ঘৰমুৱা চিলনীজনীক জানো ডাৱৰে ৰুধিব পাৰে? অ' মানৱ, তুমিও শিকা না প্ৰকৃতিৰ বুকুত উমলি ফুৰা, নিশ্চিন্ত মনে বিহাৰ কৰা সেই চিলনীজনীৰ পৰা, শিল দেখি থমকি নোৰোৱা সেই বুৱতী নদীৰ পৰা, যি সদায় নিজৰ ঘৰ সাগৰৰ বুকুলৈ গতি কৰে। তেনেদৰেই তুমিও আজি ঘৰমুৱা হোৱা, যান্ত্ৰিকতাৰ পৰা আহৰি লৈ আকৌ তেনেদৰে প্ৰেম কৰিব শিকা, বন্ধুত্ব গঢ়িব শিকা। যান্ত্ৰিক জীৱনৰ কৃত্ৰিমতা এৰি আকৌ এবাৰ তোমাৰ আপোনজনৰ সৈতে উমলিবলৈ শিকা। ধন্যবাদ।